কম বুলি বহুত আশা আছিলোঁ আজি লগ পালোঁ আমিনো কিমান ইয়াত শাস্তি এনেকৈ পাই থাকিম না আমাক এনে এতিয়া আমি জাতি হৈ পিনে 60 years হৈ গ'ল আমাৰ না আমাৰ বয়স 60 years হৈ গ'ল আমাৰ ককা দিনত কিমান দিন আছিলে এনেকৈ আমাৰ নিজৰ মাটি বুলি আমি কাই আছোঁ আমাক এনেকৈ ডিষ্টাৰ্ব হ'ব বুলি সপোনতো দেখা নাছিলে জাষ্ট এই বছৰৰ পৰা এনেকৈ শুৰু হৈ আছে দেই এইটো এই ফৰেষ্টে গণ্ডগোল কৰাটো আমাৰ মাটিটো কেলে সেইবিলাক কাঢ়িবলৈ চাইছে এইটো আমি নাজানো আমি আগৰ আমাৰ ককা দিনৰ পৰা আমাৰ আই দেউতাৰ দিনৰ পৰা আমি কাই টকা মাটিত আমি দিব নিদিম কেলে দিম মোৰ জামিনে মোৰ মাটি এইটো আমাৰ অসম অৰুণাচল আমি চব ককাই বাই মিলি পিনে কাই আছোঁ এতিয়ালৈকে কোনো হাকাজি নাই এনেকৈ কাই টকা মানুহটো মাজতে কেলে এইটো পৰিছে আমাক এইটো জগত লগাইছে আমি ইয়াৰ পৰা আপোনাৰ এইটো এই কিবা ৰাজ আলিলৈকে আমাৰ যিমানটো মাটি আছে এই ৰাজগড়লৈকে গৈ আছে ৰাজগড়ৰ ওপৰত যিমান আছে ইয়াতে কেতিয়াও আমাক ডিষ্টাৰ্ব কৰিব নোৱাৰিব পৰিছে আহি পিনে কেতিয়া পুলি ৰুম বুলি ক'বও নোৱাৰিব কাৰণ কেঁচা কাটি হ'লেবি মিচিং হ'লেবি আমাৰ অৰুণাচল মানুহ হ'লেবি আমি নিজৰ দখলটো কাই আছোঁ না নিজৰ দখলটোৱে কাই আছোঁ কাৰো পৰেশৰ মাটিটো আমি কোৱা নাই আৰু পৰেশে আমাক এনেকৈ দুখী দেখিছে যদি তাৰ য'ত গছ পুলি ৰোৱা আছে তাতে গৈ পিনে আমি গছ কাটিছে যদি তেতিয়া আমাক কবি না এইবিলাকৰ গছ ৰোৱাত আমি একডাল বি নষ্ট কৰা নাই নিজৰ জেগাতে ৰৈ আছে আমাৰ আপোনালোকে চাব পাৰি ইয়াত একটা পৰেশ গছ দেখি পাইছে নেকি ইয়াত একটা পৰেশ গছ নাই যিমান গছ আছে আমাৰ নিজৰ জামিন আমাৰ লোকৰ ৰোৱাই আছে এনেকৈ মানে ইমান মিলি জুলি পিনে টকা মানুহকে কেলে এতিয়া এনেকৈ মানে জগত লগাবলৈ চাইছে এইটো আমালোকে দুখ পাওঁ এনেকৈ হ'ব নালাগে ভৱিষ্যত এনেকৈ হ'ব নালাগে আমাৰ ল'ৰা ছোৱালী দিনতো এনেকৈ হ'ব নালাগে চবে মিলি জুলি খাব লাগে নিজৰ জেগাটো দখল কৰিব লাগে এনেও মানে এইটো কিবাটো কৈ আছে সুপ্ৰিম কোৰ্টতো কোৱা আছে নিজৰ জেগা নিজৰ দখলটো খাব পাৰিব কোনো মানে এনেকুৱা কিবা কৰিব ডিষ্টাৰ্ব কৰিব নোৱাৰিব কৈ আছে অলৰেডি কৈ আছে এনেকৈ ক'বলৈ দি পিনে মানে কেলে এতিয়া ফৰেষ্টবিলাক আহি পিনে কেলে আমাক ডিষ্টাৰ্ব কৰিছে না এইটো আমি বহুত দুখ লাগিছোঁ এইকাৰণে এইটো আজি আপোনালোকৰ মাতাৰ কাৰণে বহুত ভালেই পাইছোঁ এনেকুৱা হৈ পিনে মানে মিডিয়াটো চব পেলাই এইটো মানে চব কিবা মানে দিলে মানে নিউজটো দিলে মানে বহুত আমাৰ ভাল লাগিব আমাৰ অসম গভৰ্ণমেণ্টেও আমাক মানে অলপ মানে এইটো কিবাটো চাই দিলে ভাল হ'ব যাতে আমাৰ ভিতৰতে মানে হাকাজি হ'ব নালাগে না যেনেকৈ ককাই ভাই আছে এনেকৈ চলি থাকিব লাগে যাতে এনেকৈ জেগৰা হ'ব নালাগে আগৰ দিনটো যি চলিছে এইটো দিনটো গ'ল এতিয়াৰ দিনতে চবেই মানে মিলি জুলি থকাটো ভাল হাকাজি হ'ব নালাগে আমাৰ এনেকুৱা ভাবে আমি কৰ মানুহ চব একে ইণ্ডিয়ান মানুহ হয় না একে চিটিজেন মানুহ হয় এনেকুৱা ভাবি পিনে থাকিব লাগে এতিয়া অসম গভৰ্ণমেণ্ট হ'লে কোনো মানে এনেকৈ ডিষ্টাৰ্ব কৰা নাই যিমান ফৰেষ্ট কিবা ডেপো ৰেঞ্জাৰ আহিছিলে এনেকুৱা হোৱা নাই এতিয়া মানে নতুন একটা ডেপো আহি পিনে এইটো আমাক ডিষ্টাৰ্ব কৰি আছে এইটো কি মানুহ কি আছে জাত বেতো আমি নাজানো কিন্তু এতিয়া নতুন একটা ডেপো আহি পিনে এইটো আমাক ডিষ্টাৰ্ব লগাই আছে জেগাটো আগত যিমানটো চলিছে যিমান ডেপো আছিলে যিমান ফৰেষ্টাৰ কিমান অফিচাৰ আছিলে সেইবিলাকৰ একো ডিষ্টাৰ্ব কৰা নাই যেনেকৈ চলিছে আমি চলি আছোঁ একো কৰা নাই এতিয়া যাতে নিউকে অহাটো ৰেঞ্জাৰটো এইটো আমাক ডিষ্টাৰ্ব লগাব চাইছে সেইকাৰণে আমি বহুত দুখ পাইছোঁ আপোনালোকৰ এনেকুৱা কৰি দিয়াৰ কাৰণে বহুত ভাল পাইছোঁ ধন্যবাদ এইটো আপোনালোকে চব জেগাত মানে মিডিয়াটো পেলাই দিলে চব জানি যাব অসম কেনেকুৱা চলিছে অৰুণাচল কেনেকুৱা চলিছে কেনেকুৱা মিলি জুলি কাই আছে এতিয়া জানি যাব থেংক ইউ